নমস্কাৰ। যদি আপোনাৰ দেউতা আপোনাৰ লগত আছে তেনেহ'লে আপুনি বহুত ভাগ্যশালী। তেওঁক আদৰ কৰক, তেওঁক মূল্য দিয়ক। লগত থাকোঁতেই, জীয়াই থাকোঁতেই কৰক। মৃত্যুৰ পাছত কৰাজন দুৰ্ভাগ্যশালী। হয়তো আপোনাৰ দেউতাৰ লগত আপোনাৰ কথা নিমিলিব পাৰে। হয়তো আপোনাৰ দেউতা আজিৰ সময়ৰ লগত খাপ খাব নোৱাৰিব পাৰে। কিন্তু পিতৃৰ মৰম সন্তানলৈ কেতিয়াও কম নহয়। হয়তো তেওঁৰ আপোনাতকৈ পঢ়া শুনা কম হ'ব পাৰে, আপোনাৰ লগত চিন্তাধাৰা নিমিলিব পাৰে, কিন্তু তেওঁৰ মৰম আপোনাৰ বাবে কেতিয়াও সলনি নহয়। আপোনাৰ বাবে সদায় ভালতকৈও ভালটোহে চিন্তা কৰে। যেনেকৈ মা আমাৰ জীৱনৰ পৰা আঁতৰি গ'লে ঘৰখন শূন্য হৈ যায়, কিন্তু যেতিয়া দেউতা আমাৰ জীৱনৰ পৰা হেৰাই যায় আমাৰ সুখৰ পৃথিৱীখনেই শেষ হৈ যায়। যেতিয়ালৈকে তেওঁ আমাৰ জীৱনত আছে তেওঁৰ মনৰ কথা বুজক, কাৰণ যেতিয়া তেওঁ হেৰাই যাব তেতিয়া এই বুলি পস্তাব যে জীয়াই থাকোঁতে তেওঁৰ মূল্য অনুভৱ নুবুজিলোঁ। ধন্যবাদ।